নমস্কাৰ আপলোড মাষ্টাৰ আৰ কে আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এটা ইনটেক্সৰ হোম থিয়েটাৰ আপোনালোকে দেখিছে, যিটো অল্ড মডেলৰ হোম থিয়েটাৰ, য'ত USB বা ব্লুটুথ কানেক্টিভিটি ছিষ্টেমটো নাথাকে। আচলতে এটা পুৰণা ৰেডিঅ'ৰ পৰা মই USB কিটটো আনি ইয়াত কেনেধৰণে কানেকশ্যন কৰিলোঁ, তাক সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিলে আপুনিও বুজি পাব। আপোনাৰ যদি এনেকুৱা ধৰণৰ হোম থিয়েটাৰ আছে, আপুনি তাক কেনেধৰণে বেছি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰে, সম্পূৰ্ণ ভিডিঅ'টো চালে বুজি পাব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি দেখিছে এখন USB কিট, অকল USB কানেকশ্যনটোহে আছে, কাৰণ আজিকালি এইবিলাকত প্ৰায় ব্লুটুথটো লগতে দি দিয়ে। এনেকুৱা এখন চাৰ্কিট অনলাইন যোগেও কিনি ল'ব পাৰে। মই কিন্তু ৰেডিঅ'ত পৰি থকা ৰেডিঅ'টোৰ পৰা তাক যিখন চাৰ্কিট বা ব্লুটুথ কানেক্টিভিটি বা USB কানেক্টিভিটি সেইখন তাৰ পৰা আনিছোঁ। এইখন দেখিছে আপুনি মোৰ যিটো হোম থিয়েটাৰৰ ফ্ৰণ্ট ছাইড আছিলে, ফ্ৰণ্ট ছাইডটো মই চ'ল্ডাৰিং আইৰণ দি পেলাই গৰম কৰি এই কিটটো বহৰ জোখত এটা হোল কৰিছোঁ। আৰু সম্পূৰ্ণ কানেকশ্যনটো কেনেকৈ কৰে চাই থাকিব ভিডিঅ'টোত, মই আগলৈ দেখাই আছোঁ। আপোনালোকে এখন দেখিছে, এখন চাৰ্জাৰৰ চাৰ্কিট হয়, মোবাইল চাৰ্জাৰৰ চাৰ্কিট। সেই চাৰ্কিটখন মই ব্যৱহাৰ কৰিছোঁ USB যিখন কিট আছে, তাক 5 ভল্ট যিটো পাৱাৰ লাগে, সেই 5 ভল্ট পাৱাৰটো দিবৰ কাৰণে। আপুনি দেখিছে দুডাল ৱাৰ মই আনি ডাইৰেক্ট যি হোম থিয়েটাৰলৈ অহা AC ইনপুটত মই ডাইৰেক্ট দুফালে লগাই দিছোঁ। এডাল প্লাছত, এডাল নিউট্ৰেলত লগাইছোঁ, এডাল ফ্ৰেজত লগাইছোঁ। এনেধৰণে আপুনিও লগাই দিব লাগিব, কাৰণ ইয়াৰ পৰা কাৰেণ্টটো যেতিয়া চাৰ্জাৰডাললৈ যাব, চাৰ্জাৰডালে 5 ভল্ট যিটো বেটাৰী কাৰেণ্ট বা DC কাৰেণ্ট সি আউটপুট কৰিব। দেখিছে এই দুডাল আছে আউটপুটৰ। আপোনাৰ যিডাল মোবাইল চাৰ্জাৰ, মোবাইল লৈ যায়, মোবাইল চাৰ্জ দিয়ে শ্লট, সেইটো দিয়ে আচলতে 5 ভল্ট যিটো DC আউটপুট হয়, সেই DC 5 ভল্ট আউটপুটটো মই কি কৰিছোঁ, যিখন USB পেনেল বা USB কিট মই লগাইছোঁ আগ চাইডে, সেই USB কিটটোত পাৱাৰ দিবৰ কাৰণে পাৰফেক্ট হয়। কেনেধৰণে আপুনি কানেকশ্যন কৰিব চাওক। এনেকুৱা এডাল যিডাল ৱাৰ থাকে আপোনাৰ চাৰ্জাৰৰ, সেই ৱাৰডালেদি আপুনি লৈ আহি এটা পুৰণা হোম থিয়েটাৰৰ পৰা মই এটা কানেক্টৰ ইউজ কৰিছোঁ। আচলতে ইয়াত চল্ডাৰিং কৰি দিলেও হয়, কিন্তু মোৰ কানেক্টৰটো পৰি আছিলে, কানেক্টৰটো ইউজ কৰিছোঁ। আপুনি USB যিখন কিট আছে, USB কিটখনত এই কানেক্টৰটো 5 ভল্ট যিটো আপুনি চাওক, এই 5 ভল্ট যিটো ইনপুট থাকে, নিশ্চয় দেখিব আপোনাৰ তাত 5 ভল্ট বুলি লেখা থাকে, 5 ভল্ট প্লাছ বুলি লেখা থাকে। সেই তাত আপুনি সেইটো মাউণ্টিং কৰি দিব। মাউণ্টিং কৰি দিয়াৰ পাছত যিটো আপোনাৰ USB কিট, তালৈ 5 ভল্ট যিটো পাৱাৰ ছাপ্লাই গৈ যাব। সম্পূৰ্ণ এই তিনিটা আপুনি দেখিছে শ্লট, এই তিনিটাত মই কানেকশ্যন কৰি দেখাই আছোঁ আপোনাক। USB পেনেলখনৰ যি আপুনি তিনিটা শ্লট দেখিছে, আপোনাক মই দেখাইছিলোঁ। সেই তিনিটা শ্লটত ছাইডৰ দুডাল আপোনাৰ যি মিউজিক বা আপোনাৰ যি গানৰ ছঙৰ যি ইলেক্ট্ৰিকেল ফ্ৰিকুৱেঞ্চিটো আপোনাৰ মাডাৰ বৰ্ড বা মেইন বৰ্ডখনলৈ ইনপুট হ'ব, আচলতে এই পিনেদি বস্তুটো আউটপুট হ'ব। আউটপুট হৈ পেলাই প্ৰথমতে আপোনাৰ হোম থিয়েটাৰৰ ফ্ৰণ্ট পেনেলত সোমাব। ফ্ৰণ্ট পেনেলত সোমাই পেলাই ই ডাইৰেক্ট হোম থিয়েটাৰটো মেইন যিখন বৰ্ড থাকে, মেইন বৰ্ডখনলৈ যাব। তাৰপিছত আপোনাৰ যিটো বেছ অফাৰলৈ যাব, বা তাৰপিছত চাউণ্ড ছিষ্টেম বা আপোনাৰ যি স্পীকাৰ থাকে, স্পীকাৰত গৈ আপোনাৰ গানটো বা মিউজিকটো বাজিব। আপুনি দেখিছে মই চাইজৰ যি দুডাল ৱাৰ আচলতে ব্লুটুথ পেনেলখনত আছিলে, সেই দুডাল আচলতে মই যিখন ৰেগুলেটিং ছিষ্টেম থাকে, ভলিউমেই হওক বা বেছেই হওক, সেই ৰেগুলেটিং ছিষ্টেমৰ যিটো ইনপুট থাকে, প্ৰথমতে য'ত আহি ইলেক্ট্ৰিকেল ফ্ৰিকুৱেঞ্চিটো সোমাই, আচলতে সেই ইলেক্ট্ৰিকেল ফ্ৰিকুৱেঞ্চিটো মই সোমোৱা জেগাত দুটা শ্লটত মই ৰঙাডালে ক'লাডালে লগাই দিছোঁ। আৰু মাজৰ যিডাল ৱাৰ থাকে, সেই মাজৰ যিডাল ৱাৰ এটা কমন, আচলতে আপুনি এই তিনিটাৰ ভিতৰত যিকোনো এটা লগালেও হ'ব। হালধীয়া যিডাল ৱাৰ দেখিছে, সেই ৱাৰডাল আপুনি গ্ৰাউণ্ডত লগাব লাগিব। মানে গ্ৰাউণ্ড মানে যিকোনো এটা কমন হয়, আপুনি ওপৰৰ যিটো চল্ডাৰিং কৰি থোৱা জেগা দেখিছে, তাতো লগাব পাৰে। আচলতে প্ৰথমতে কেনেকৈ ধৰণে কৰিলে ছিষ্টেমটো আপুনি চাই যাব। মই অলপ ভিডিঅ'টোত বহল হ'বৰ কাৰণে বা ডাঙৰ হ'বৰ কাৰণে মই খৰকৈ ভিডিঅ'টো প্লে' কৰিবলৈ চেষ্টা কৰিম, কিন্তু আপুনি চল্ডাৰিং কৰোঁতে আপুনি বস্তুটো লক্ষ্য কৰি যাব। আপুনি দেখিছে মই যাৰ যিটো ইলেক্ট্ৰিকেল কাৰেণ্ট লাগে, তাৰ কাৰেণ্টৰ কানেকশ্যন দি দিছোঁ। আপুনি ইতিমধ্যে দেখিছে যিখন USB পেনেল আছিলে, তাত ইতিমধ্যে যিটো পাৱাৰ, সেই পাৱাৰটো আহি গৈছে। এতিয়া মই এইটো ফিটিং কৰি লৈ আপোনাক সম্পূৰ্ণ যিটো হোম থিয়েটাৰ আছে, হোম থিয়েটাৰটো মই চাউণ্ড দি দেখাম। जिंदगी